সকলোকে নমস্কাৰ জনাই দৰ্শনা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ মহেশধাম। মহেশধাম আছে মৰিগাঁৱৰ চহৰৰ আমকাটা পাহাৰৰ ওপৰত। আৰু বহু দিনৰ পৰা আমি যাম কৰি মানে যোৱা হোৱা নাছিলে, আৰু ফাইনেলি আজিৰ দিনটোতে আমি বাছি ল'লোঁ। সেইদিনাখন সোমবাৰ আছিল কাৰণে বহুত মানুহ আহিছিলে, তাত অগণন ভক্তৰ ভিৰ হৈছিলে। আৰু এয়া আমি পাহাৰৰ মানে প্ৰথম উঠিছোঁ, আৰম্ভ হৈছে আৰু ৰাস্তাটো। পাহাৰৰ ওপৰত যে এনেকুৱা এভাগ মন্দিৰ আছে কোনো কল্পনাই কৰিব নোৱাৰিব। ইয়াৰ মিস্ত্ৰীবিলাকক মানে হেৰি কৰিবলগীয়া, কাৰণ আমি উঠোঁতেই ইমান কষ্ট পাইছিলোঁ, আৰু তাত যেতিয়া মিস্ত্ৰী কাম কৰিছিলে তেতিয়া কিমান কষ্ট হ'ব লাগিব, নহয়নে বাৰু? এয়া পাহাৰৰ মাজত আধালৈ মানে ৰাস্তাটো প্লেন আছিলে, আৰু এইখিনিৰ পৰা ৰাস্তাটো মানে ষ্টেপ বনাই দিছে আৰু টাইলছ লগাই দিছে। ইয়াতে গৈ ভাল লাগিছিলে, সেইকাৰণে অলপ উঠোঁতে অলপ কষ্ট হয়। যাৰ আঁঠু বিষ আছে অলপ কষ্ট পাব, কিন্তু তথাপিও কষ্ট হ'লেওতো যাবই লাগিব ভগৱানক বিচাৰিতো নামেই, কাৰণ তেওঁ আছে যিহেতু তাত, আমিতো তালৈ যাবই লাগিব। আৰু ইয়াৰ পাহাৰৰ মাজে মাজে শিলৰ মাজে মাজে ইমান ডাঙৰ ডাঙৰ তাত শিল আছে, মানে দেখি পৰিৱেশটো সঁচাই বহুত ধুনীয়া। ইমান ধুনীয়া এটা বতাহ মাৰি থাকে, আৰু মাজে মাজে তাৰ পৰা আহে শংখ ঘণ্টাৰ ধ্বনি, আৰু সেয়া শুনিয়ে আৰু বেছি ভাল লাগে। আমি গৈ আছোঁ। আৰু আপোনালোক কোন কোন গৈ পাইছে বাৰু? মহেশধাম গৈছেনে কোনোবা? কমেণ্টত জনাবচোন। কোনোবা যদি গৈছিলে কেনেকুৱা লাগিল জনাব, তাকো জনাব। আৰু খোজ কাঢ়োঁতে ওপৰলৈ যাওঁতে ভৰি বিষাইছিল নে নাই আপোনালোকে তাকো জনাবচোন। মোৰ হ'লে ভৰি বিষাইছিলে, কাৰণ মোৰ অলপ হয়তো কেলছিয়াম কম চাগে, সেইকাৰণে চাগে অলপ মই আঁঠুত কষ্ট পাইছিলোঁ ইয়ালৈ। আৰু তাতে ৰাতিপুৱা আমি একো খাই বৈ যোৱা নাছিলোঁ। আমি পাওঁতেকৈ 11:30মান বাজিছিলে। তেতিয়া বহুত মানুহ আহিছে তাত, আৰু নিজে নিজে প্ৰসাদ বনাই খাইছে তাত। আমি বাৰু লৈ যোৱা নাছিলোঁ। আৰু এয়া আহি আমি ওপৰত পাই গ'লোহি। ইয়াতে মানে কেইবাজনাও মূৰ্তি আছে, প্ৰত্যেকজনৰ মূৰ্তিতে আমি সেৱা কৰিছিলোঁ। কেইবাজনাও আছে, ইয়াতে সন্মুখতে এভাগ আছে, আৰু যিজন মেইন মূৰ্তিভাগ আছে ওপৰত, আমি তালৈও গৈ আছোঁ বাৰু, দেখাম বাৰু আপোনালোকক। ইয়াতে মানে প্ৰসাদ বনাই কৰি ইয়াতে খাব পৰা যায়, ইয়াতে সুবিধা কৰি দিছে তেওঁলোকে। তেওঁলোকৰ ফালৰ পৰা চাহ দিয়ে, তেওঁলোকৰ ফালৰ পৰাও দিয়ে বাৰু। আৰু ইয়াতে দোকান আছে, ইয়াত বন্তি চাকি যদি কিনিব বিচাৰে, তলতো আছে দোকান, ওপৰতো আছে, ওপৰতো কিনিব পাৰে। আৰু এইটো এটা কুঁৱা হয়, ইয়াত পানী নাইকিয়া হ'ল বাৰু এতিয়া, কিন্তু তথাপিও মই অকণমান ভিডিঅ' কৰি লৈ আহিছিলোঁ। অকণো পানী নাই ইয়াত, মানে অকণমান আৰু বেছি নাই। কিন্তু ইয়াত চাগে বাৰিষা দিনত কুঁৱাটো ফুল হৈ থাকে, ভয় লাগে চাগে দেখি। এতিয়া নাই বাৰু। ইফালে ওপৰৰ ফালে মই নকৰিলোঁ ভিডিঅ', সেইফালে আছে জগন্নাথ মন্দিৰ আৰু বিষ্ণু মন্দিৰ, সেইফালে মই ভিডিঅ' কৰাই নহ'ল, মোৰ ছোৱালীজনীয়ে অকণমান দিগদাৰ কৰিলে কাৰণে। আৰু এতিয়া আমি যাম মেইন মূৰ্তিভাগলৈ, তাত সেৱা কৰিবলৈ যাম। সেই মূৰ্তিভাগো আছে, ওপৰত আছে, তালৈও অলপ যাব লাগে। তাৰ ওপৰত আছে কৈলাশলৈও আমি এইবাৰ গ'লোঁ বাৰু। ভালকৈ ভিডিঅ' কৰাই নহ'ল, যিখিনি কৰিছোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। কোনোবা যদি গৈছে তাত ক'বচোন, কেনেকুৱা পালে জনাব। আপোনালোক কৈলাশলৈ গৈছেনে বাৰু? কোনোবা যদি গৈছে, ইয়াতে মানে বহুতখিনি শিল কাটি কাটি ইয়াতে ৰাস্তা বনাই দিছে। আমি বিশেষ নাজানো বাৰু, কাৰণ আমি প্ৰথম গৈছোঁ, আৰু তাৰ যিখিনি ওচৰ চুবুৰীয়া মানুহ তেওঁলোকেহে ভালকৈ জানিব ইয়াত কেনেধৰণৰ কি হয়। আৰু মাঘী পূৰ্ণিমাত বোলে তাত বহুত ডাঙৰ মেলা হয় বিষ্ণু মন্দিৰত। আৰু জগন্নাথ যেতিয়া কি মাহত হয়, জগন্নাথ ৰথ যাত্ৰা হয় তাত বোলে, ডাঙৰ মেলা হয় তাত। আপোনালোক যদি যাব পাৰিব জগন্নাথ তাত মন্দিৰত ৰথ যাত্ৰা হয়। আমি যাবলৈ চেষ্টা কৰিম, যদি ভগৱানে আকৌ মাতে আমি যাবলৈ চেষ্টা কৰিম। আৰু এয়া শিলৰ ওপৰত, গোটেইবোৰ শিল, ডাঙৰ ডাঙৰ শিল, চবফালে ডাঙৰ ডাঙৰ। এয়া দেখিছেনে, এই তলৰ পৰা আমি আহিছোঁ, এই মানুহ গৈ আছে যে তাৰ পৰা আমি আহিছোঁ। ইয়াতে অকণমান বয়সস্থ মানুহ অকণমান কষ্ট হয় আৰু, কিন্তু একো নাই। ভগৱানৰ ওচৰলৈ আহে মানুহ এনেও শক্তি পায়, ভগৱানে শিকত শক্তি দি দিয়ে চাগে।
আৰু আমাৰ এয়া চোনাক পাপাইকে একদম এনি টাইম কাষতেই লৈ থাকিলে। আৰু এয়া আমি আহি পালোঁ মেইন মূৰ্তিভাগৰ ওচৰলৈ, য'ত বাবা থাকে। বাবাৰ ওচৰত আমি আহি পালোঁ। ইয়াতে প্ৰথম বন্তি চবে ইয়াতে জ্বলায়। আৰু শিৱলিংগত কোনোবাই যদি গাখীৰ পানী ঢালিব বিচাৰে ঢালিব পাৰে। আৰু ইয়াতে সেৱা লয়। তেওঁ ইমান ধুনীয়াকৈ আশীৰ্বাদ দিয়ে বাবাজনে, শুনিলে ভাল লাগি যায় মনটো কিবা এটা। আৰু ইয়াত এনেকৈ মই চাউণ্ডটো মিউট কৰি দিছোঁ, কাৰণ বহুত হুলস্থুল, সেইকাৰণে মই শুনাব পৰা নাই। কিন্তু ইয়াত বাবাই যেতিয়া আশীৰ্বাদ দিয়ে বৰ ধুনীয়া লাগে শুনি। ইয়াতে চাকি দিয়াৰ ব্যৱস্থা আছিলে, প্ৰসাদ দিয়ে। আপোনালোকে আহিলেও প্ৰথমতে ইয়াতে দিব পাৰিব চাকি। তাৰপৰা ওলাই আহি আমি আকৌ এতিয়া যাম আমি কৈলাশলৈ। যোৱা কোনো হেৰি নাছিলে, কাৰণ ইমান ওপৰত আছে, ভয় লাগিছিল কাৰণ প্ৰথম গৈছোঁ এবাৰ। মই প্ৰথম গৈছোঁ, বাইদেউ গৈছে বাৰু, কিন্তু মই প্ৰথম গৈছিলোঁ, গতিকে ভয়ো লাগিছিল। কিন্তু ভয় তথাপিও আমি যাবলৈ চেষ্টা কৰিছিলোঁ। আৰু অকণ তাতে ক্লিপ ৰাখি অকণমান দেখাবলৈ, যোনে যোৱাসকলেতো বাৰু দেখিছেই, যোনে যোৱা নাই তেওঁলোকে ভিডিঅ'ৰ জৰিয়তে অকণমান হ'লেও বাবাৰ দৰ্শন কৰিব পাৰিব, সেই বুলিয়ে মই ক্লিপকেইটা ৰাখি থ'লোঁ। আৰু ইমান ধুনীয়া পৰিৱেশ, ভিডিঅ'টো নিজৰো চাই থাকিবলৈ কেতিয়াবালৈ মন যাব যে এদিন এনেকৈ বাবাৰ আশীৰ্বাদ বিচাৰি গৈছিলোঁ বুলি। আৰু এতিয়া যাম আমি কৈলাশ পৰ্বতলৈ, ওপৰলৈ, মানে একদম শিলৰ ওপৰত যিজনা আছে, তাত অকল ত্ৰিশূল আছে। তাত কোনোবাই যদি আপোনালোকে গামোচা দিব বিচাৰে গামোচা লৈ যাব পাৰে। আমি নাজানো কথাটো, গতিকে আমি গামোচা লৈ নগ'লোঁ। আৰু যদি কোনোবাই দিব বিচাৰে, কাৰোবাৰ মনোকামনা আছে তেওঁলোকে সেই গামোচা লৈ গৈ তাত সেই ত্ৰিশূলৰ ওপৰত বান্ধি দিবগৈ পাৰে। আপোনালোকে পাহাৰৰ একদম শিখৰত য'ত মানে ত্ৰিশূল ভাগ আছে, কেইবাভাগো ত্ৰিশূল আছে, তাত আপোনালোকে বান্ধিবগৈ পাৰিব। আৰু এইখিনিতে ইয়াতো এটা মানে এই শিলৰ চেপতে ইয়াতে মা পাৰ্বতী, শিৱ আৰু গণেশ আৰু কাৰ্তিকক লৈ ইয়াতে আছে তেওঁ। ইয়াতো বাবাজনে বৰ ধুনীয়াকৈ আশীৰ্বাদ দিয়ে। আৰু এই শিলটোৰ তলেদিয়ে কৈলাশ পৰ্বতলৈ যাব পাৰি। এই শিলটো চেপদিয়ে ইয়াতে মানে ইমান ধুনীয়াকৈ তেওঁলোকে বনাই থৈ দিছে, মানে ভালেই লাগে গৈ। ইফালে গৈ অকণ সৰু ল'ৰা ছোৱালী লৈ যাবলৈ অলপ ৰিক্সি দেই। আপোনালোকে কোনোবাই যদি লৈ যায় অলপ সাৱধানে ৰাখিব, কাৰণ ইয়াতে চবফালে শিল আছে। অকণমান ভৰিবিলাকত শ্লিপ হৈ গ'লে আহি তলত পৰিব। গতিকে সৰু ল'ৰা ছোৱালী যদি কোনোবাই লৈ যায় অকণমান মানে সাৱধানে ৰাখিব, মানে একদম চকুৰ দি ৰাখিব, কাৰণ সৰু ল'ৰা ছোৱালীবিলাক উৎপাত নহয় জানো, আজিকালি ল'ৰা ছোৱালী এনেও উৎপাত। আৰু আমি শিলৰ চেপে এয়া কৈলাশলৈ বুলি আমি আগবাঢ়ি আছোঁ। এতিয়া কৈলাশ যাম। ইয়াতে কিছুমান ভিডিঅ' কৰা নহ'লে বাৰু, তথাপিও আপোনাক এই ল'ৰাজন দেখিছেনে নাই? এই বাবুটো ইমান মানে সি স্পীডত গৈছে। তাক দেখি মোৰ ইমান ভয় লাগিছিলে নহয়। মই তাক বাৰে কৈ আছিলোঁ, বাবু তুমি যোৱা তললৈ যোৱা, কাৰণ মাক দেউতাক তলত আছে যিহেতু ভয় লাগে। ঘপককৈ ভৰি শ্লিপ হৈ গ'লে কি হ'ব, সৰু ল'ৰা নহয় জানো। আৰু ইয়াতে আছে এডাল গছৰ মূঢ়া, তাতো মানুহে গামোচা দিয়ে। সেই মূঢ়াভাগৰো কিবা এটা হয়তো মহত্ব আছে, কাৰণ মূঢ়াভাগ কাটি পেলোৱা নাই তেওঁলোকে। এই ভাগ মূঢ়া দেখিছেনে? এই মূঢ়াভাগতো গামোচা দিয়ে, বহুতেই দিয়ে। আৰু কৈলাশ, ইয়াতে এখন সাঁকোৰ নিচিনা বনাই দিছে পকাৰে। ইয়াৰ ইফালেৰে যাব পাৰি। সেই আমাৰ দাদা গৈছে দেখিছেনে? সিটো চাইডে আছে ৰাস্তাটো বাৰু, এইফালে চবফালে ডাঙৰ শিল। আৰু সেই আমি তলৰ পৰা আহিছোঁ, এয়া দেখিছেনে? সেইখন এখন গাঁও। সেই আমি তাৰ পৰা ইয়াৰ পাইছোঁহি, আহিলোঁ কিমান ওখলৈ আহিছোঁ হয়নে? আমি আপোনালোক যদি যাবচোন কেতিয়াবা। যোৱাসকল বাৰু গৈছে, আমাৰ এফালৰ মানুহখিনি চবেই গৈছেই বাৰু, কিন্তু যিসকল যোৱা নাই তেওঁলোকো যাব, ভাল লাগে গৈ। তাত বনাই কৰি আপোনালোকে খাই আহিব পাৰিব। আপোনালোকে একো বাচন বৰ্তন একো নিব নালাগে। আৰু সেইয়া বান্দৰ দেখিছেনে? বান্দৰো আছে তাত। কিন্তু আমি যাওঁতে মৰিলাও লৈ গৈছিলোঁ, কিন্তু বান্দৰ আমি নাপালোঁ। বান্দৰ ইয়াতহে দেখিছোঁ, আঁতৰৰ পৰাহে দেখিছোঁ, আমাৰ ওচৰলৈ নাহিলে বাৰু। এইফালে উঠি যায় দেখিছেনে? ভয়ো লাগে দেখিলে, কিন্তু সৰু ল'ৰা ছোৱালী একদম লৈ নাযাব দেই আপোনালোকে গ'লে মানে ডাঙৰ মানুহ যাব আৰু বয়সস্থ মানুহ নাযাব ওপৰলৈ ইয়াতে, কাৰণ ভয় লাগে নহয় জানো। আমি ইয়াতে অলপ সময় ৰ'লোঁ, আমি বাইদেউ মই গ'লোঁ বাৰু। ইয়াত দেখিছেনে? একদম ওপৰত এই ছোৱালী দুজনী বহি আছে, তেওঁলোকে আহি ইয়াতে
অকণমান জিৰাইছে আৰু লাষ্টত আমি যিফালে গৈছিলোঁ সেইফালে নাহিলোঁ। আমি ইফালেও এটা ৰাস্তা আছে, এইফালে গাড়ী যায়, মানে অকণমান সেইফালৰ ৰাস্তাটোতে আহি পেলাই আমি আমাৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।